মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ ৩ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পাঠভিত্তিক ক্ৰিয়াখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ দুটা ক্লাছত পাঠ ৩ৰ মূল ভাৱখিনি কৈছোঁ আৰু ইয়াৰ আগৰ এক্টিভিটিখিনি মানে পাঠভিত্তিক ক্ৰিয়াখিনি আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম শব্দ গঠন কৰোৱা, পেজ নম্বৰ ২৬ নম্বৰত থকা শব্দ গঠন কৰোৱা, সেইখিনি তোমালোক সকলোৱে ওলাই লোৱা। ইয়াতে কি দিছে? সু শব্দটো লগাই কি কৰিব লাগে? শব্দ গঠন কৰিব লাগে। সুনিপুণ, সুচৰিত্ৰ, সুদিন, সুনাম, সুদক্ষ, সুগায়ক। এই সু লগাই ইয়াতে কি কৰিব লাগিব? শব্দবিলাক গঠন কৰিব লাগিব। তাৰপাছত দিছে পাঠৰ পৰা বিচাৰি উলিয়াই লিখা মানুহৰ নাম, যেনে আমি মানুহৰ নাম কি পাইছোঁ? বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপিছত পাইছোঁ সৰ্বপল্লী ৰাধাকৃষ্ণন আছে, তাৰপিছত কালাচন্দ্ৰ আছে, উস্তাদ মিয়া, এইবিলাক কি আছে তাতে পাঠটোত মানুহৰ নাম আছে। ঠাইৰ নাম পালোঁ বংগ, তেজপুৰ, ৰাছিয়া, কাশী, বাংলাদেশ। অনুষ্ঠানৰ নাম যেনে বাণ থিয়েটাৰ, কাশী হিন্দু বিশ্ববিদ্যালয়। তাৰপিছত ভাষাৰ নাম পাইছোঁ অসমীয়া, বাংলা, হিন্দী, ৰাভা, ইংৰাজী, বড়ো আদি। বাদ্যযন্ত্ৰৰ নাম যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি। কৰ্ম বা বৃত্তিৰ নাম যেনে গীতিকাৰ, নাট্যকাৰ, খেলুৱৈ, সুৰকাৰ, প্ৰবন্ধকাৰ আদি পাইছোঁ। এতিয়া কি দিছে পাঠটোত চোৱাচোন। এনেধৰণৰ মানুহ, ঠাই, অনুষ্ঠান, ভাষা, গুণ, বৃত্তি, দিন, বাৰ, মাহ, জীৱ-জন্তু, উদ্ভিদ, বয়-বস্তু আদিৰ নাম বুজোৱা পদক বিশেষ্য পদ বুলি কোৱা হয়। আমি এতিয়া বিশেষ্য পদ কাক বোলে বুলি ক'লে আমি কি লিখিম? নাম বুজোৱা পদকে বিশেষ্য পদ বোলে। নাম ঠাইৰ নামো হ'ব পাৰে, মানুহৰ নাম হ'ব পাৰে, অনুষ্ঠান এটাৰ নাম হ'ব পাৰে, ভাষাৰ নাম হ'ব পাৰে, তাৰপিছত কিছুমান বৃত্তিৰ নাম হ'ব পাৰে, তাৰপাছত বাৰ হ'ব পাৰে, মাহৰ নাম হ'ব পাৰে, জীৱ-জন্তুৰ নাম হ'ব পাৰে, উদ্ভিদৰ নাম হ'ব পাৰে, বয়-বস্তু ইত্যাদি আদিৰ নাম হ'ব পাৰে। আহাচোন ইয়াতে তাৰপিছত ক্ৰিয়াকলাপত কি দিছে চাওঁ। তলৰ বাক্যবোৰত থকা বিশেষ্য পদৰ তলত আস্তানি দেখুওৱা। যিটো বিশেষ্য পদ তাতে আস্তানি দেখুৱাব দিছে। ক নম্বৰত দিয়ে দিছে মুকুট ডিব্ৰুগড়লৈ যাব। ইয়াতে মুকুট আৰু ডিব্ৰুগড়টো কি হ'ব? বিশেষ্য পদ। খ নম্বৰত আছে সৰলতাৰ বাবে গৌতম সকলোৰে প্ৰিয় পাত্ৰ। ইয়াতে কি হ'ব? বিশেষ্য পদ হ'ব গৌতম। ইয়াত আছে ৰমেন বৰ চঞ্চল। ইয়াতে হ'ব ৰমেনটো হ'ব বিশেষ্য পদ। তাৰপিছত আছে গাই গৰুৱে গাখীৰ দিয়ে। গাই গৰুটো কি হ'ব? বিশেষ্য পদ, গাখীৰটো বিশেষ্য পদ। ১৫ নম্বৰত আছে শৰৎ কালত শেৱালি ফুলে। শৰৎটো হ'ব যিহেতু এইটো ঋতুৰ নাম আৰু শেৱালি এইটো ফুলৰ নাম, গতিকে এই দুটা হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া বুজি পাইছানে বিশেষ্য পদ মানে কি? আমি এতিয়া কি বুজি পালোঁ যে নাম বুজোৱা সকলোবোৰ পদেই বিশেষ্য পদ। তাৰপিছত কি আছে চোৱাচোন। নেক্সট প্ৰশ্ন, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে কলা সংস্কৃতিৰ সাধনা কৰা কেইগৰাকীমান ব্যক্তিৰ নাম লিখা। বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে আৰু আন বহুত লোকেও সাধনা কৰিছে, তেওঁলোকৰ নাম লিখিব দিছে। আমি কিহৰ নাম ক'ব পাৰোঁ? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নাম ক'ব পাৰোঁ, তাৰপাছত আৰু ক'ব পাৰোঁ বিষ্ণুৰাম মেধি, তাৰপিছত আনন্দচন্দ্ৰ আগৰৱালা ইত্যাদি বহুত ব্যক্তি আছে, তেওঁলোকে কি কৰিছিল? কলা সংস্কৃতিৰ সাধনা কৰিছিল। জানো আহা। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, জন্ম 1904, মৃত্যু 1964 চন। অসমীয়া সাহিত্য সংস্কৃতিত যিসকল লোকে অমূল্য অৱদানেৰে চহকী কৰি থৈ গৈছে, তেখেতসকলৰ ভিতৰত পাৰ্বতী প্ৰসাদ বৰুৱাও এজন। তেখেতৰ জন্ম হৈছিল শিৱসাগৰত। তেখেতে স্কুলীয়া শিক্ষা শিৱসাগৰতে সমাপ্ত কৰে। তাৰপাছত কটন কলেজৰ পৰা ISC পৰীক্ষা পাছ কৰি কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে। তেখেত বহু প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেখেতে বহুতো গীত আৰু কবিতাৰ পুথি ৰচনা কৰি থৈ গৈছে। সেইবিলাকৰ ভিতৰত লখিমী, সোণৰ খালেং, গুণগুণনি, ভঙা টোকাৰীৰ সুৰ, লুইটি, শুকুলা ডাৱৰ, ঐ কহুৱা ফুল আদি উল্লেখযোগ্য। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে কি দিছে? গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জীৱনীটো দিছে। আমি এতিয়া প্ৰশ্ন কৰিব পাৰে যে পাৰ্বতী প্ৰসাদ বৰুৱাক কি কবি বুলি কোৱা হয়? আমি কি লিখিম? গীতিকবি। তেখেতৰ কেইখনমান কি লিখা গ্ৰন্থৰ নাম লিখা বুলি ক'লে আমি কি লিখিব পাৰোঁ? লখিমী, সোণৰ খালেং, গুণগুণনি, ভঙা টোকাৰীৰ সুৰ, লুইটি,
ক'লা ডাৱৰৈ কহুৱা ফুল আদি। ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে, তোমালোকে ঠিক তেনেকৈ বাছি উলিয়াবাচোন। 1 নম্বৰত প্ৰশ্ন হ'ব পাৰে যে গীতিকবি বুলি কাক কোৱা হয়, 2 নম্বৰত হ'ব পাৰে পাৰ্বতী প্ৰসাদ বৰুৱাই জন্ম কৰিছিল। এনেকৈ বহুত প্ৰশ্ন হ'ব পাৰে, তোমালোকে নিজ প্ৰশ্নবোৰ ওলাবাচোন এইখিনিৰ পৰা কোনে কিমান পাৰা। ইয়াৰ পিছৰ ক্লাছত মই ইয়াৰ পিছৰ যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো ভাল পাইছে সম্পূৰ্ণকৈ চাবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।